তুমি পাদি পাইছানে? চুপ! মই পাদি পাইছো। নমস্কাৰ বন্ধুসকল, আপোনালোকক নতুন এটা ভিডিঅ'লৈ স্বাগতম জনাইছো। আৰু আজি আমাৰ মাজত দুগৰাকীকৈ অতিথি আছে। প্ৰথমগৰাকী অতিথি হৈছে ককা আৰু দ্বিতীয়গৰাকী অতিথি হৈছে আমাৰ পাদুৰী ভণ্টি। প্ৰথমতে আমি ভণ্টিৰ ওচৰলৈ আহিছো। ভণ্টি, তুমি ককাক কি ক'বা? তুমি পাদি পাইছানে? চুপ! আৰে ককা, আপুনি অকণ মৰমত ক'ব নোৱাৰে নেকি? আচ্ছা, হ'ব হ'ব হ'ব। এতিয়া আমি ভণ্টিৰ ওচৰলৈ আহিছোঁ। ভণ্টি, তুমি পাদি পাইছানে? মই পাদি পাইছো। এই বুঢ়াটো মানে লাজ পোৱাইহে মাৰিব আৰু। চুপ! আৰে ককা, আপুনি অলপ মৰমত ক'ব নোৱাৰে নেকি? বাকী আমি এতিয়া ভণ্টিৰ ওচৰলৈ আহিছোঁ। ভণ্টি, তুমি ধৰি লোৱা এইটো ৰুমত যদি তুমি পাদি দিয়া, তো এইটো ৰুমৰ কি অৱস্থা হ'ব একবাৰ কৈ দিয়া আমাৰ দৰ্শকসকলক। ৰুমত যদি মই পাদি থৈ আহোঁ এইমাত্ৰ, সেই ৰুমটো আধা ঘণ্টালৈকে গোন্ধাই থাকিব। বাকী যি কি নহওক ককা, আপোনাৰ বিয়াৰ কথাও চলি আছে, তো আপুনি এতিয়া ভণ্টিগৰাকীক কি ক'ব আচলতে বিয়া সম্পৰ্কে, মানে কি ক'ব আপুনি ভণ্টিক? ভণ্টিক বিয়া পাতিবলৈ বিচাৰি ফুৰিছ। সেই এই বুঢ়াটো মানে ক'ত কি ক'ব লাগে একো নাজানেহে নাজানে আৰু। বাকী ভণ্টি, তুমি যে পাদা, তো তোমাৰ মানে পাদৰ গোন্ধটো মানে কেনেকুৱা, তুমি সেইটো কেনেকুৱা পোৱা? মই নিজৰ পাদৰ গোন্ধ নিজেই বেয়া পাওঁ। আৰে ককা, আপুনি অলপ চুপ থাকক না। বাকী ভণ্টি, তুমি যে সিদিনা বোলে তোমাৰ মায়ে তোমাক খুব পিটিলে পাদাৰ কাৰণে। মায়ে মানে ঠিকছেই দিছিলে আৰু হাগি পেলালো পেনে চেনে। আৰে ককা, ইমান উৎপাত কৰিবলৈ আপোনাক কিহে পাইছে? নহয় মানে কিহে পাইছে? নেক্সট টাইমৰ পৰা এখেতক নানো। বাকী যি কি নহওক বন্ধুসকল, আজিৰ এই অনুষ্ঠান ইয়াতে সামৰিছোঁ আৰু আপোনালোকক অইন এটা ভিডিঅ'ত লগ পাম। গতিকে চেনেলটো ছাবস্ক্ৰাইব কৰিব যদি ভিডিঅ'টো ভাল পাইছে, আৰু এটা লাইক কৰি দিব। হৈছে নহয় নাজানো।